হে গাইজ সকলোকে নমস্কাৰ জনাই মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা বিশেষ দিন বুলিয়ে ক'ব লাগিব, যিহেতু আজি 14 জুলাই মোৰ জন্মদিন। 29টা বছৰ আজি মই শেষ কৰিলোঁ বুলি ক'ব পাৰি, আৰু 30 নম্বৰ বছৰটোত মই ভৰি দিছোঁ। আশীৰ্বাদ কৰিব সকলোৱে এই 29টা বছৰ যেনেকৈ মই পাৰ কৰিলোঁ, অনাগত দিনবোৰ যাতে ভালদৰে পাৰ কৰিব পাৰোঁ। আৰু তাতে আজি আমাৰ নভুই আছে, মানে আজি আমাৰ প্ৰথম ৰুব, তাৰ কাৰণেও বহুত প্ৰিপেৰেশ্যন চলি আছে। মানে জীৱনৰ এই 29টা বছৰত তিতা মিঠা ভাল বেয়া বহুতো অভিজ্ঞতা পাইছোঁ। ভালখিনিতো ভাল হিচাপে মনত ৰাখিছোঁ, আৰু যিখিনি বেয়া অভিজ্ঞতা পাইছোঁ সেইখিনি জীৱনৰ শিক্ষা হিচাপে লৈছোঁ। নাজানো মোৰ এই জীৱন যাত্ৰা কিমান দিনীয়া হয়, তথাপিতো এখন হাঁহিমুখীয়া মুখ লৈ সকলোৰে লগত মিলি যাবলৈ চেষ্টা কৰোঁ। আজি মোৰ এই বিশেষ দিনটোত বহুতে মৰম দিছে, বহুতে শুভেচ্ছা জনাইছে। তেওঁলোক সকলোলৈকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ, আৰু সদায় যেন এনেকৈ মৰমবোৰ দি থাকে তাকে কামনা কৰোঁ। জীৱনটোৱে বহুত শিকাইছে, বহুত বুজাইছে। কিছুমান অভিজ্ঞতাৰ পৰা নিজকে বহুত শক্তিশালী কৰিছোঁ। মানুহে কি ক'ব বুলি 10 বাৰ ভবা ছোৱালীজনীয়ে আজি কাকো একেৰেপ নকৰোঁ। নিজৰ মতে ভাবিছোঁ, নিজৰ মতে চলিছোঁ। তথাপিতো সমাজখনে আঙুলি টোৱাব নোৱাৰাকৈ সমাজৰ সৈতে আগবাঢ়ি গৈছোঁ। যিহেতু মোৰ জন্মদিন, তাতে আকৌ আজি নভুই, সেইটো কাৰণে এনেকৈয়ে বনাবলৈ লৈছোঁ। যিহেতু প্ৰথমে মোৰ এনেকুৱা এক্সপিৰিয়েঞ্চ একেবাৰে নাই, ইমান একেবাৰে মানে একেলগে এনেকৈ বনাই বহুত ভাল পাওঁ, কিন্তু হ'লেও ইমান এনেকৈ বনোৱাৰ একেবাৰে অভ্যাস নাই। হ'লেও আজি বনাবলৈ লৈছোঁ, উপায় নাই। চবৰে গাঁৱৰ যিহেতু মানুহ, চবৰে নিজৰ খেতিপথাৰত ব্যস্ত, সেইটো কাৰণে এনেকৈয়ে লৈছোঁ। আৰু যিহেতু মানুহো যথেষ্ট, ৰোৱনীও মানে ভালেকেইগৰাকী হ'ব, সেইটো কাৰণে এনেকৈয়ে বনাবলৈ লৈছোঁ। বাৰে বাৰে বনাই নাথাকি একেলগে বনাওঁ বুলি, সেইটো কাৰণে ভগৱানৰ ওচৰত এনেকৈ চাকি এগছ জ্বলাই লৈছোঁ, একো যাতে মানে ভালে ভালে যাতে হৈ যায়। আৰু এয়া ভতিজাজনী আহি মোক বাৰ্থডে উইচ কৰিছেহি। আৰু এয়া মই জুই জ্বলাই দিছোঁ আৰু কেৰাহী পাতি দিছোঁ, তেলো দি দিছোঁ, বনাবলৈ আৰম্ভ কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব। যিমানখিনি যেনেকৈ ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ সিমানখিনি কৰিব নোৱাৰিলোঁ, যিহেতু বহুত ব্যস্ত হৈ থাকিলোঁ। প্ৰথমতে যিখিনি কৰিলোঁ সেইখিনিয়ে থাকি গ'ল, আৰু বিশেষকৈ দিবগৈ নোৱাৰিলোঁ, মানে কৰিবই নোৱাৰিলোঁ ভিডিঅ'। সেইটো কাৰণে যেনেকৈ ভাবিছিলোঁ তেনেকৈ নহ'লগৈ। হ'লেও আপোনালোকে চাই থাককচোন ভিডিঅ'টো শেষলৈকে। এয়া মই এনেকৈ বনাই আছোঁ, পিঁয়াজ দি দিছোঁ। তাৰপাছতে 2-এজন মানুহো আহিছে, দাদাহঁত আহিছে, নবৌহঁত আহিছে, ভতিজাজনী আহিলে, আৰু নবৌহঁতে এয়া চাহ দি আছেহি আহি, আৰু চব্জি তব্জি কাটি দিছে আৰু কিবাকিবি তেনেকেই। মই পিছে ৰাতিয়ে আলু চালু কাটি থৈছিলোঁ, আলু পিঁয়াজ চিয়াজ গুচাই থৈ দিছিলোঁ, আলুও কাটি থৈ দিছিলোঁ। যিহেতু চবৰে কামৰ দিন বুলি গম পাওঁৱেই, সেইটো কাৰণে মই ৰাতিয়ে যোগাৰখিনি নিজে কৰি ৰাখিছিলোঁ, প্ৰায়খিনি যোগাৰেই। গোটেইখিনি বাৰু কৰিব পৰা নাই। এয়া মাংসও কাটি থোৱা আছিলে, ধুনীয়াকৈ মাংস দি দিছোঁ। মাংস আছিলে ৰাজহাঁহৰ মাংস। এনেকৈ বনাই আছোঁ, আৰু চাই থাককচোন ভিডিঅ'টো আপোনালোকে শেষলৈকে। আপোনালোকে হয়তো ভাবিছে চাগে নিজৰ বাৰ্থডেৰ দিনা এইবিলাক কাম কোনে কৰে। আচলতে মোৰ ছোৱালীজনী বেলেগতকৈ অলপমান বেলেগ, সেইটো কাৰণে মই এইবিলাক কৰি ভালো পাওঁ, আৰু যিহেতু ঘৰতো সহায় হয়, সেইটো কাৰণে কৰোঁ। আপোনালোকে বাৰু নিজৰ নিজৰ বাৰ্থডেৰ দিনা কি কি কৰে জনাবচোন কমেণ্ট কৰি। মই এইবিলাকেই কৰি আছোঁ, আৰু চাই থাকক ভিডিঅ'টো দেই। এয়া মই নহৰু দি দিছোঁ, 2-এজন আহিছে, দাদা আহিছে, ভাইটি আহিছে। বনাবলৈ ল'লোঁ অকলে, কিন্তু শেষত মানে এনেকুৱা হ'লগৈ, লৰালৰিও হ'ল, আৰু সিহঁতি দেখিলে যে মই অকলে অকলে বনাই আছোঁ, সেইটো কাৰণে গম পালে যিহেতু যে অকলে বনাই আছোঁ, সেইটো কাৰণে সিহঁতিও আহি অলপ লাগি দিলে। মাতিও দিলোঁ বাৰু যে আহি দিয়া এনেই আছা যদি বুলি। আৰু এজন ভাইটি আহিলে, ভাইটিয়ে বনাই দিলে ভাতটো, আৰু দাদা আহিলে, দাদাই বনাই দিলে জলকীয়া ভাজিটো, আৰু মায়ে ভিতৰত দালি বনালে। যিহেতু মাংস থাকিলে বাকী বেলেগ চব্জি এনেই থাকি যায় ন, সেইটো কাৰণে বেলেগ চব্জি বনোৱা হোৱা নাই। মাংস বনাইছোঁ কোমোৰা আৰু আলুৰ লগত, আৰু পচলা দি বনাইছোঁ জলকীয়া ভাজি, অলপ মাংস তাতো দি দিছোঁ। হ'ব।
এয়া মাংস ৰেডি হৈছেগৈ আৰু দেখি বাৰু কাৰ কাৰ খাওঁ খাওঁ লাগিছে। এই বছৰ বাৰু থাকিলে নেক্সট মানে যেতিয়া মোৰ 30 বছৰ হ'ব সেইটো বাৰ্থডেত সকলো আহিব দেই। এতিয়াই নিমন্ত্ৰণ কৰিলোঁ, পিছত আকৌ নক'ব নামাতিলে বুলি। আৰু এতিয়া এয়া নবৌয়ে পথাৰলৈ বুলি ভাত মানে ৰেডি কৰি আছে, ভৰাই আছে যিহেতু পথাৰলৈ নিব লাগিব তাৰ ৰোৱনিৰ কাৰণে। আজিকালি পথাৰৰ টাইম টেবুলবিলাক অকণমান বেলেগ হ'ল। আগতেতো 9টামান বজাত যায় আৰু 4টামান বজাত ঘূৰি আহে, কিন্তু এতিয়া 6টামান বজাত গৈ হয়তো 2মান বজাত ঘূৰি আহে, তেনেকুৱা হয়। সেইটো কাৰণে ভাতটো আজিকালি ৰাতিপুৱাই দিব লাগে। আৰু এই আমাৰ প্ৰথম পাৰ্টি চলিছে দেই। টেষ্টটো কৈ দে। আইটেমটো কি আছে কৈ দিলে ভাল হয় আৰু এবাৰ। মাংস ভাজি, জলকীয়া, নেমু, চালাড দিবা আকৌ। এইফালে এইটো লালমোহন নে কি বুলি কয়, ৰঙা ৰঙাটো আছে। চালাড দিয়া আকৌ। চালাডটো অকণমান দি দিয়া। খাই বঢ়িয়া লাগিছে দেই। বেটা লাগিব নি? কোৱা আকৌ। অকণমান লাগিব। লাগিব নি? এইফালে বিলনীয়া কৰি আছে দেই নবৌয়ে। বাৰ্থডে কাম। এইফালে খাই আছে। কেনেকুৱা টেষ্ট? মজা মজা। ভিডিঅ' কৰিছোঁ ধুনীয়াকৈ, অকণমান চাই দিয়ক। এনেই আৰু থাকি যাব। আইটেম যিহেতু ভিডিঅ'ৰ প্ৰথমতেই কৈছোঁৱেই আপোনালোকক, খেতিৰ দিন। আমি যিহেতু গাঁৱৰ মানুহ, সকলোৱে নিজৰ খেতি পথাৰত ব্যস্ত। তাৰ মাজতে এনেকৈ 2জন 3জন আহি মানে খাইছে আৰু গৈছে, এনেকৈ হৈ আছে বৰ্তমানলৈকে। আৰু পিছৰখিনিও কৈছোঁ, ভিডিঅ' কৰা তেনেকৈ নহ'ল, সেইটো কাৰণে থাকিও গ'ল কৰিবলৈ। ময়ো ব্যস্ত হৈ গ'লোঁ, তেনেকৈ থাকি গ'ল। আৰু এয়া কেক কাটিছোঁ, যিহেতু বাৰ্থডে পোৱালীকেইটাৰ লগতে এনেকৈ কেকটো কাটিলোঁ। আৰু এয়া হ'ল 5 দিনৰ দৃশ্য। যিহেতু পিছদিনা মই অফিচত গুচি গ'লোঁ, আৰু অফিচ ছুটি হোৱাৰ পাছত সকলোৱে মোৰ ৰুমত গৈ এনেকৈ বাৰ্থডে উইচ কৰিলে। সকলোলৈকে বহুত ধন্যবাদ জনাইছোঁ, আৰু আপোনালোককো বহুত ধন্যবাদ।